নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ ভগৱানৰ কৃপাত সকলোৱে কুশলে আছে আৰু ময়ো ভালে আছোঁ। আজি আপোনালোকৰ মাজলৈ বিশেষ এটা চমু ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। ইতিমধ্যে বহুলোকে জ্ঞাত হৈছে যে অসম চৰকাৰে অসমৰ সেউজীয়া পৰিৱেশ সম্প্ৰসাৰণৰ ক্ষেত্ৰত এক সুন্দৰ আঁচনি হাতত লৈছে। এইবাৰ অসমৰ সকলো ৰাইজে বৃক্ষৰোপণ কৰিব লাগিব। এনে ক্ষেত্ৰত ASRLM অৰ্থাৎ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৈতে জড়িত মহিলাসকল অৰ্থাৎ আত্মসহায়ক গোটসমূহৰ সকলো সদস্যাই বৃক্ষৰোপণ কৰিব লাগিব আৰু সেইৰূপে প্ৰথম পৰ্যায়ত নিজৰ নাম সকলোৱে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰাব লাগিব। চাওকচোন বন্ধু বান্ধৱীসকল, আমাৰ অসমৰ চহৰে নগৰে গাঁৱে ভূঞে থকা এনেই গছনিবিলাকৰ পৰিৱেশ কিমান সুন্দৰ নহয়নে? চালেই চকুৰোৱা মনোমোহা, একেবাৰে মন প্ৰাণ হৰিণীয়া। অৱশ্যে এয়া আমাৰ গাঁওখনৰ পৰিৱেশ। আপোনালোকৰ পৰিৱেশ বাৰু কেনেকুৱা কমেণ্ট কৰি জনাবচোন। গাঁৱৰ দৃষ্টিনন্দন পৰিৱেশৰ আমেজ লৈ আহি পাই গ'লোহি এয়া আমাৰ পঞ্চায়ত কাৰ্যালয় আৰু আজি আপোনালোকক দেখুৱাম আমাৰ ইয়াত আত্মসহায়ক গোটৰ সদস্যাসকল একত্ৰিত হৈ কেনেধৰণে কেডাৰসকলে তেওঁলোকক অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে প্ৰশিক্ষণ আগবঢ়াইছে। আহক এয়া চাওক, সকলোৱে নিজৰ এণ্ড্ৰইড মোবাইলটো আৰু আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট নাম্বাৰ লৈ সাজু হৈছে আৰু সকলোৱে শিকিবলৈ প্ৰস্তুত। চৰকাৰ আৰু উন্নয়ন খণ্ডৰ পৰামৰ্শ অনুসৰি সকলো সখীয়ে আত্মসহায়ক গোটৰ সদস্যাসকলক সুন্দৰকৈ অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ প্ৰশিক্ষণ আগবঢ়াইছে আৰু পূৰ্ণ গতিত আমাৰ HSG মেম্বাৰসকলৰ অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ কাম আগবাঢ়িছে। আপোনালোকে বাৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিলেনে? যদি কৰা নাই সোনকালে কৰিব বুলি আশা কৰিছোঁ। আঁচনি পৰিকল্পনা সকলোবিলাক চৰকাৰৰ, কিন্তু অনাগত দিনৰ সুফল সকলোৰে বাবে, নহয় জানো? সেয়ে সকলোৱে একমত হৈ এই বৃক্ষৰোপণৰ বাবে সাজু হওক আৰু সকলোৱে পূৰ্ণ সজাগতা আগবঢ়াওক তাকে কামনা কৰিছোঁ। আৰু এয়া চাওক, আমাৰ সদস্যাসকলে কিমান সুন্দৰকৈ মোবাইল এটা পৰিচালনা কৰিব পাৰিছে। তেওঁলোকে সুন্দৰকৈ অমৃত বৃক্ষ আন্দোলন এপটো ডাউনলোড কৰি ল'ব পাৰিছে আৰু তাত সুন্দৰকৈ নিজৰ নামটো আৰু নথি পত্ৰ সহকাৰে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিছে। সঁচায়ে ভাল লাগিছে। আজি ভিডিঅ'টোৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। সকলোৱে সজাগ হওক। বাই বাই।